বাঘজান কবি নীলাক্ষী চলিহা গগৈ। হয়, বাঘজানত আছো, বিলাইছো চকুৰ পানী। চকু পানী নহ'লে কেনেকৈ মেলিম পানীৰ ছাতি? নুমুৱাবলৈ লেলিহান জুই, কলমূৰ পাতত থলো কুৰুৱাৰ কণীটো। ফাটি হালধীয়া উৰাৰ সপোন, বুট জনীয়ে ভুমুকিয়ালেহি। ক'ত মোৰ কলপতীয়া নল খাগৰিবোৰ? ক'লা হৈ পৰিছে উশাহৰ ৰূপালী। ধ্ৰুপদী বিননিত ডুবি খেপিয়াই ফুৰিছো লীলাৱতী গৰ্ভৱতী মাছ। শুহি নিবলৈ আঙুলিত মোৰ অঙঠাৰ দহত আঙুঠি। অকস্মাতে কোলাত পৰিলহি হুলুঙৰ গুটি এটি। হাত ভাঙিল, ভৰি ভাঙিল, চাৰ্কাছৰ জুপি তৰা নিথৰ ভংগীমা। ভাবিছিলো ঘূৰি ঘূৰি নামিব বহাগ, ধুঁৱলি কুঁৱলী হ'ল বহাগ কিম্বা জেঠৰ কবিতা। ঋতুৰ জগৰমথি ভতিজাটো নাহিল উটি। ঘন ঘোৰ সাগৰৰ পৰা গধূলিৰ পদূলিত দ্বীপ হ'লহি। কেনেকৈ শেষ হ'ব এই অলিখিত গদ্যৰ? এনেকৈ মানুহ আৰু অৰণ্যৰ জীৱন শিল্পৰ কোটি বছৰৰ সমাধিষ্ঠ স্বপ্নৰ ফৰ্মুলা ওলাব নেকি পুঁজিবাদ ৰসায়নৰ? ইথেন, মিথেন, বেঞ্জিন সকলো হ'ব তদন্তাধীন। আকৌ জ্বলিব মানুহ, আকৌ জ্বলিব অৰণ্য। চকুৰ পানীৰে কোনোবাই মেলিব পানীৰ ছাতি। হয়, বাঘজানত আছো, চকুলো টুকিছো, অসহায় হৈ চাই আছো। ক্ষয় আৰু ক্ষতিহীন সাম্ৰাজ্যত ক্ষমতাৰ বৰ্বৰ হাতত এটোপাল তেল আৰু এডোখৰ কয়লা হৈ ৰৈ যোৱা তৰা, দল, এৰালি, ডলফিন হলৌ হস্তি, বনঘৰচীয়া, ঘোঁৰা, দলপুঙা, মণিয়ৰী শৰালী দৈকলা, শিমলু ভোমোৰা ছটিয়না আৰু জীৱন ৰঙাব খোজা বৰহমথুৰিৰ শেষৰটো হাঁহিত বাঘজানৰ এঙেৰুৱা বকলা। বাঘজানৰ এঙেৰুৱা বকলা।